পঞ্চায়ত কৰ্মচাৰী 40,000 আমাৰ ইতিমধ্যে 50,000 চাকৰি এডভাৰটাইজ হৈছে আৰু তাৰ নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে শিক্ষা স্বাস্থ্য আৰু গৃহ বিভাগত বাকী বিভাগবিলাকৰ বিজ্ঞাপন ফেব্ৰুৱাৰী মাহত প্ৰকাশ হ'ব আৰু চৰকাৰখনৰ এবছৰ পূৰ্ণ কৰাৰ আশে পাশে আমি চেষ্টা কৰিম যাতে গোটেইখিনি নিযুক্তি আমি একেলগে দিব পাৰোঁ 50,000টো দিব পাৰিমেই বাকীখিনি দিয়াৰো প্ৰক্ৰিয়া চলি আছে ৰাজ্যসভাক লৈ আপোনালোকৰ যথেষ্ট চৰ্চা হৈ আছে আৰু ৰাজ্যসভাটোলৈ বিজেপিত চৰ্চা হোৱা নাই এইটো বিৰোধীতহে চৰ্চা হৈ আছে বিজেপিৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীক ৰাজ্যসভাৰ টিকট দিয়াৰ এটা চলি আছে বিজেপিত ৰাজ্যসভাৰ ৰাটো আলোচনা হোৱা নাই আজিলৈকে স্যাৰ গুৱাহাটীত পানী প্ৰকল্পৰ কাম চলি আছে দায়িকা তাত কালি অসম চৰকাৰ কিবা এটা ভিডিঅ' ৰেকৰ্ডিং এটা টিভিত ওলাইছিলে আৰু আমি যিহেতু প্ৰত্যেকটো কথাই গুৰুত্ব সহকাৰে লওঁ সেইকাৰণে এই ৰেকৰ্ডিংটো কি আছিল ন ইয়াৰ ভিতৰত কি আছিল চাবৰ কাৰণে আমি এটা তদন্ত দিছোঁ আৰু স্যাৰ লখিমপুৰৰ আৰু বিজেপিলৈ অহা এটা গুজব ওলাই আছে মই নাই বিজেপি মানে আপোনালোকেতো জানে আমাৰ বহুত কাৰ্যকৰ্তা আছে কাৰোবাৰ লগত কথা পাতিছে বা পতা নাই মই অৱগত নহয় মোৰ পৰ্যায়লৈকে বিষয়টো অহা আপুনি ভালকৈ অলপ কৈ দিব কোনে পাব পাৰে 3-4 দিনৰ ভিতৰত মাজুলীৰ টিকেট বিজেপি দলে ঘোষণা কৰিব অহা কালি মই দিল্লীত যাম আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতো আলোচনা কৰিম আৰু আমাৰ বিজেপিৰ ভৱেশ কলিতা ডাঙৰীয়ায়ো আন দলৰ বিষয়ববীয়াসকলৰ মতামতবোৰ ইতিমধ্যে ল'ব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি ৰাষ্ট্ৰীয় সমিতিক দুটা নাম আমি আগবঢ়াই দিম আৰু তেখেতসকলে তাৰ ভিতৰত এটা নাম ঘোষণা কৰিব আৰু এইটো কাম আমাৰ ইয়াত ইমান জল্পনা কল্পনা নহয় প্ৰায় খুব ক্ষিপ্ৰতাৰে নাম এনাউন্স হৈ যাব কোভিড সম্পৰ্কত 15 ফেব্ৰুৱাৰীৰ পৰা আমি যদি কোভিড আৰু আগবাঢ়ি নাযায় তেতিয়াহ'লে 15 ফেব্ৰুৱাৰীৰ পৰা কোভিডৰ ওপৰত থকা সকলো ৰেষ্ট্ৰিকশ্যন আমি উইথড্ৰ কৰি দিম গোটেই ৰাতি কাৰফিউটো উইথড্ৰ কৰি দিম স্কুল কলেজো খুলিব গতিকে 15 ফেব্ৰুৱাৰীলৈকে আমি অপেক্ষা কৰিছোঁ আৰু তেতিয়া বিহু আদিও চব হ'ব পাৰিব গতিকে 15 ফেব্ৰুৱাৰী দিনটোলৈকে আমি ৰখোঁ 15 ফেব্ৰুৱাৰীলৈকে যদি কোভিড নাবাঢ়ে তেতিয়াহ'লে কোভিডৰ লগত জড়িত সকলো ৰেষ্ট্ৰিকশ্যন আমি সেইদিনাখন উইথড্ৰ কৰিম